হয় আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো কেনেকৈ আপোনালোকে সংযোগ কৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ দেখুৱাই দিম আৰু অতি সহজতে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো সংযোগ কৰিব পাৰিব। তো বন্ধুসকল অতি প্ৰয়োজন হৈ পৰিছে ভোটাৰ আইডি কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো সংযোগ কৰিবলৈ, নহ'লে আপোনালোকে হয়তো ভৱিষ্যতলৈ বিপদত পৰিব পাৰে। বন্ধুসকল আপোনালোকে এই ডিজিটেল যিটো ভোটাৰ আইডি আছে সেই ভোটাৰ আইডিটো আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ অতি প্ৰয়োজন হৈ পৰিছে আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো। আপুনি যেতিয়া আপোনালোকে ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিল তেতিয়া আপোনালোকে যিটো নম্বৰ দিছিল সেই নম্বৰটো হয়তো এতিয়া নাই আৰু বেলেগৰ নম্বৰটো হয়তো দিয়া আছে। গতিকে আপোনাৰ নিজৰ নম্বৰটো কেনেকৈ এড কৰিব ভোটাৰ আইডিখনত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। প্ৰথমতে আপুনি যাব লাগিব যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে অপেন কৰিব লাগিব। ব্ৰাউজাৰটো অপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব লাগিব NBSP। সাৰ্চ কৰি দিয়াৰ লগে লগে তলফালে চাব NBSP.in আহি গৈছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাব ক্লিক হিয়াৰ। ইয়াত আপোনালোকে ক্লিক হিয়াৰত ক্লিক কৰি দিয়াৰ লগে লগে হোম পেজ এটা খোল খাব আপোনাৰ সন্মুখত। ইয়াত বিভিন্ন ধৰণৰ অপচন দেখা পাব আপুনি। ইয়াৰ পিছত আপোনালোকে ওপৰ ফালে চাব লগইন আৰু সাইন আপ। আপোনালোকে সাইন আপটো লগতে কৰি ল'ব আৰু মোৰ অলৰেডি সাইন আপ কৰা আছে, গতিকে আপোনালোকে এনেদৰে মোবাইল নম্বৰৰ সৈতে ইপিক নম্বৰৰ সৈতে সাইন আপটো কৰি ল'ব লাগিব। তো বন্ধুসকল পিছত আপুনি হোম পেজলৈ যাব। হোম পেজলৈ যোৱাৰ পিছত আপোনালোকে ইয়াত চাব লগইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাইন আপ কৰিব, সাইন আপ কৰি দিয়াৰ লগে লগে আপুনি ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছিল মোবাইল নম্বৰটো আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে তলফালে চাব যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত বা সাইন আপ কৰাৰ সময়ত আপোনালোকে পাছৱৰ্ডটো এণ্টাৰ কৰিছিল সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব লাগিব। দিয়াৰ পিছত আপোনালোকে এনেদৰে লগইন কৰিব। ইয়াৰ পিছত কেপচা আহিব। কেপচাটো আপোনালোকে এণ্টাৰ কৰি দিয়াৰ লগে লগে তলফালে যাব ৰিকুৱেষ্ট OTP। ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব। এই OTPটো আপোনালোকে শুদ্ধকৈ ইয়াত এণ্টাৰ কৰি দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ভেৰিফাই লগইনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত এনেদৰে হোম পেজ এটা খোল খাব আৰু আপোনাৰ সম্পূৰ্ণকৈ লগইন হৈ গৈছে। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। ডাইৰেক্ট স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে তলফালে চাব ফিল ফৰ্ম 8। ফিল ফৰ্ম 8ত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি সেলফ হয় তেতিয়াহ'লে সেলফত মাৰিব আৰু যদি বেলেগৰ হয় আধাৰৰ হয় তেতিয়াহ'লে আধাৰত মাৰিব। মই আধাৰত আপোনালোকক খালি জাষ্ট দেখুৱাবলৈ আপোনাৰ আধাৰৰ বেলেগ ইপিক নম্বৰৰ সৈতে আপোনালোকক দেখুৱাবলৈ এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাই আছো। বন্ধুসকল আপোনালোকে যদি সেলফত হয় তেতিয়াহ'লে সেলফত মাৰিব আৰু যদি বেলেগ মানুহৰ আপোনালোকে মোবাইল নম্বৰটো এড কৰিব বিচাৰে তেতিয়াহ'লে আধাৰ বুলি সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে আহি যাব আৰু আপোনালোকে তলফালে সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে সম্পূৰ্ণকৈ ডিটেইলছ আহি যাব ভোটাৰ আইডিখনৰ কাৰ নামত আছে আৰু ক'ত কনষ্টিটিউয়েন্সি আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা পাৰ্ট নম্বৰ কিমান সিৰিয়েল নম্বৰ সম্পূৰ্ণকৈ ইয়াত আহি যাব আৰু আপোনাৰ নামটো আহি যাব। গতিকে তলফালে আপুনি চাব ওকেত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব চাৰিটা অপচন দিয়া আছে। এই অপচন কেইটাৰ ভিতৰত আপোনালোকে 3 নম্বৰ অপচন যিটো আছে এই অপচনত আপোনালোকে ডাইৰেক্ট ক্লিক কৰি দিয়ক আৰু তলত ওকে লিখা আছে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে ফৰ্ম এটা ওলাই আহিব। সম্পূৰ্ণকৈ ফৰ্মটো ফিল আপ কৰি দিব লাগিব। বন্ধুসকল প্ৰথমতে আপুনি ইয়াত চাব ষ্টেটটো অলৰেডি আছে, ডিষ্ট্ৰিক্ট আছে, আপোনালোকৰ যিটো 53 এনেকে কনষ্টিটিউয়েন্সি আছে, আপোনাৰ ভোটাৰ আইডি যিকেইটা ডিটেইলছ আছে সম্পূৰ্ণকৈ দিয়া আছে। তাৰপিছত আপুনি নেক্সটত মাৰি দিয়ক। নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত চাব আধাৰ ডিটেইলছ টিক এনেকৈ সম্পূৰ্ণকৈ ডিটেইলছ আছে। কি আপোনালোকে ইয়াত হেৰি কৰিব শুদ্ধ কৰিব দিব বিচাৰে সম্পূৰ্ণকৈ দিব পাৰিব। ইয়াত আপোনালোকে মোবাইল নম্বৰ আধাৰ নম্বৰটো দিব পাৰে, সেলফ মোবাইল নম্বৰটো দিব পাৰে, ইমেইল আইডিটো দিব পাৰে, এনেকে সম্পূৰ্ণকৈ দিব পাৰে। যিহেতু মই অকল মোবাইল নম্বৰটো এড কৰিব বিচাৰিছো গতিকে অকল মই মোবাইল নম্বৰটো আপোনাৰ এড কৰি দেখুৱাই দিবলৈ চেষ্টা কৰিছো। বন্ধুসকল আপোনালোকে ইয়াত যদি মোবাইল নম্বৰটো এড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোবাইল নম্বৰৰ তলফালে সেলফ আছে এই সেলফত আপোনালোকে ক্লিক কৰি দিয়ক আৰু লগতে আপোনাৰ যিটো মোবাইল নম্বৰ দিব বিচাৰিছে সেই নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে নেক্সটত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ দেখা পাইছে ইয়াত আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত নেক্সটত ক্লিক কৰি দিয়ক। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্লেচৰ নামটো আপোনালোকে ইয়াত বহাই দিব আৰু আপোনালোকে নেক্সটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব সাবমিশন। আপোনালোকে ইয়াত যিটো কোড আছে সেই কোডটো আপোনালোকে সুন্দৰকৈ
ইয়াত এন্টাৰ কৰি দিয়ক। দিয়াৰ পিছত আপোনালোকে প্ৰিভিউ এণ্ড সাবমিট আপোনালোকে ক্লিক কৰি দিব লাগিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেদৰে সম্পূৰ্ণকৈ ফৰ্ম এটা ওলাই আহিব আৰু আপুনি ইয়াত যাব আপোনাৰ মোবাইল নম্বৰটো যিটো নম্বৰ দিব বিচাৰিছে সেই নম্বৰটো আপোনাৰ শুদ্ধ হৈছে নে নাই। যদি শুদ্ধ হোৱা নাই তেতিয়াহ'লে আপুনি বেকত যাব লাগিব, কিপিং এডিটিঙত যাব লাগিব, আৰু যদি শুদ্ধ হৈ যায় তেতিয়াহ'লে আপুনি ডাইৰেক্ট সাবমিটত ক্লিক কৰি দিব লাগিব। ইয়াৰ পিছত আপোনালোকে চাব আৰ ইউ শিওৰ ইউ ৱান্ট টু সাবমিট দিছ ফৰ্ম। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এছত ক্লিক কৰি দিব। এছত ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণকৈ চাব আপোনাৰ ইয়ৰ এপ্লিকেশ্যন হেজ বিন সাবমিট সাকসেসফুলি এণ্ড জেনেৰেট ৰেফাৰেন্স নম্বৰ আপোনাৰ আহি গৈছে। আপোনাৰ সম্পূৰ্ণকৈ সাবমিট হৈ গৈছে। আৰু আপোনাৰ যদি পাৰে, যদি আপুনি বিচাৰে তেতিয়াহ'লে আপোনাৰ ডাউনলোড একনলেজমেন্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি আপুনি প্ৰিন্ট আউট কৰি ৰাখি থব পাৰে। বন্ধুসকল ভিডিঅ'টো কেনেকৈ লাগিছে, যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব।